Hello and welcome বন্ধুসকল Startube Assamৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক জনাইছোঁ হিয়া ফৰা স্বাগতম আজি এই ভিডিঅ'টোত আমি কথা পাতিম সকলোৰে জনপ্ৰিয় অতিকৈ মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ কিছু মন্তব্যৰ বিষয়ে সকলোৰে মৰমৰ যাৰ প্ৰতিটো কথাই আমাৰ ভাল লাগে যাৰ প্ৰতিটো গানেই আমাৰ হিয়া চুবলৈ সক্ষম হয় যাৰ অভিনয় সিনেমা ইতিমধ্যেই অসমৰ সিনেমা জগতত ইতিহাস ৰচিত হৈছে যাৰ গান কেতিয়াও কোনেও পাহৰিব নোৱাৰো সেইজনে হৈছে জুবিন গাৰ্গ সেই জুবিন গাৰ্গে কিছুমান মন্তব্যক লৈ ইতিমধ্যে বহুত কন্ট্ৰভাৰ্সি হৈ থাকে আপোনালোকে গমেই পায় জুবিন দাই যিকোনো কথা সহজভাৱে কৈ দিয়ে কিন্তু কিছুমান কথা বহুত জটিল হৈ পৰে জুবিন দাৰ সৰলতাৰ সুযোগ লোৱাও বহুত উদাহৰণ আপোনালোকে ইতিমধ্যেই দেখিছে কিন্তু এতিয়া আমি এই ভিডিঅ'টোত যি কথা পাতিম সেয়া কোনো কন্ট্ৰভাৰ্সিয়েল কথা নহয় জুবিন দাৰ মন্তব্য কোনো কন্ট্ৰভাৰ্সিৰ মন্তব্য নহয় আপোনালোকে নিশ্চয় গমেই পাইছে এনকেটিভিৰ সহযোগত জুবিন দাৰ এটি নতুন শ্ব' এনকেটিভিত ইতিমধ্যেই চলি আছে সেয়া হৈছে মায়াবিনী ৰাতিৰ বুকুত য'ত অসমৰ কিছুমান ষ্টাৰকাষ্ট মতা হয় আৰু জুবিন দাৰ লগত কিছু কথা পতা হয় সেই ইণ্টাৰভিউবোৰ আপোনালোকে এনকেটিভিত গৈ চাব পাৰে এই ইণ্টাৰভিউটো ফুলকৈ চাব লাগিলে আপোনালোকে এনকেটিভিত চাব পাৰিব সেই ইণ্টাৰভিউতে নিশিতা গোস্বামীৰ লগত হোৱা এতিয়া কথোপকথনত জুবিন দাই এইটো মন্তব্য কৰে বলকচোন আমি পোনে পোনে এই মন্তব্যটো কিনো আছিল চাই লওঁ সিদিনা পেপাৰ নিউজ এটা ওলাইছে যে ভেগুৰবিলাক মাৰি শেষ হৈছে অসমত হয় নেকি আমি সবে অকণ খালো ভাগ্য মোৰ কথা নিলিখিলে আমি সবে খালো অকণ সেইদিনা নমস্কাৰ দিছোঁ বোলো আৰু লাইফত মই ভেগুৰ নাখাওঁ নামাৰোঁ তুমি সবকে খোৱালাও আমি খালো সবে ইমান কোনি খাবলৈ ভাল কিন্তু নাখাওঁ এতিয়া বন্ধ কৰিলোঁ এইবিলাক গতিকে মই আজিকালি একোৱে নাখাওঁ মই এতিয়া সিডছ খোৱা মেলন সিডছ গুটি খোৱা তুমি মেইন আৰু তাৰপিছত তুমি হেৰি কি কয় তৰমুজৰ গুটি খোৱা গুটি অবিহনে গছৰ ভৱিষ্যত তাৰপিছত তুমি কি কয় তুমি আখৰোট খোৱা এতিয়া কিন্তু কিবা